हेलो फ्रेंड्स আপোনালোকৰ মোবাইল পিসি নাইবা কম্পিউটাৰৰ কিবোৰ্ডখনত নিশ্চয় দেখিছে যে কিবোৰ্ডখন QW ৰে আৰম্ভ হয় আপোনালোকে ভাবি চাইছেনে যে কিবোৰ্ডখন ABC ৰে আৰম্ভ কিয় নহয় বন্ধুসকল আপোনালোকে জানেনে যে অষ্ট্ৰেলিয়াৰ আমাজনত যেতিয়া জুই লাগিছিল তেতিয়া সাউথ অষ্ট্ৰেলিয়াত থকা এখন পাৰ্কত বহুতো গৰম বাঢ়ি গৈছিল যাৰ ফলত তাত থকা উটসমূহে পানী বিচাৰি চহৰৰ ফালে বাঢ়ি আহিছিল এই অষ্ট্ৰেলিয়া চৰকাৰে 10000 উটক গুলিয়াই মৰাৰ ব্যৱস্থা লৈছে যাৰ ফলত 4 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে প্ৰায় 5000 উটক গুলিওৱা বন্ধুসকল আপোনালোকৰ বাইক কাৰৰ মাইলেজ কিমান হয় বাৰু কমসে কম 50 কিলোমিটাৰ নাইবা 60 কিলোমিটাৰ কিন্তু আপোনালোকে ভাবি চাইছেনে যে এখন এৰোপ্লেনৰ মাইলেজ কিমান হ'ব পাৰে মানে এখন বোয়িং এৰোপ্লেন 1 কিলোমিটাৰ যাওঁতে কিমান তেলৰ খৰচ হয় फ्रेंड्स এনেকুৱা এমেজিং কোৱেশ্যনৰ আনসাৰ আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব লগতে এনেকুৱা ভিডিঅ'সমূহ পাবৰ বাবে ৰঙা সাবস্ক্ৰাইব বটনটো টিপি সাইডত থকা বেল আইকনটো সিলেক্ট কৰি অল সিলেক্ট কৰি ল'ব Number 5 postmortem during night বন্ধুসকল আপোনালোকে এটা কথা জানেনে বাৰু ডক্টৰে ৰাতি পোষ্টমৰ্টম কিয় নকৰে আপোনালোকে ভাবিব পাৰে যে ডক্টৰে ৰাতি ভয়ত পোষ্টমৰ্টম নকৰে কিন্তু নহয় ডক্টৰে ৰাতি পোষ্টমৰ্টম নকৰা কাৰণটো হ'ল লাইটৰ পোহৰত যেতিয়া ৰাতি পোষ্টমৰ্টম কৰিবলগীয়া হয় তেতিয়া তেজৰ ৰং বেঙুনীয়া দেখা পায় যাৰ ফলত ডেড বডিত থকা আঘাতৰ চিন দেখা পোৱা নাযায় আপোনালোকে কি ভাবিছে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন Number 4 key system of keyboard Friends আপোনালোকে ভাবি চাইছেনে কম্পিউটাৰ নাইবা মোবাইলৰ যিখন কিবোৰ্ডত আপুনি মোৰ চেনেলটো সাৰ্চ কৰিলে সেই কিবোৰ্ডখনৰ যিবোৰ কিৱৰ্ড সেইবোৰ এলফাবেটিক্যালি কিয় নাথাকে আনহে নালাগে মোবাইলৰ কিবোৰ্ডখনো QW ৰে খেলিমেলি হৈ কিয় থাকে বন্ধুসকল এই খেলিমেলিটো 1976 চনৰ টাইপৰাইটাৰ মেচিনবোৰৰ পৰা চলি আহিছে যেতিয়া তেতিয়াৰ যুগত টাইপৰাইটাৰবোৰত ABCD কৈ চিৰিয়েলি দি দিছিল তেতিয়া এই বটনবোৰ জাম ধৰি গৈছিল যাৰ ফলত এই ABCD এলফাবেটবোৰ খেলিমেলি কৰিবলগীয়া হয় আনহাতে তেতিয়া টাইপৰাইটাৰবোৰত ভুল হলে কাটিবলৈ বেকস্পেচ কিটোও নাছিল নাম্বাৰ 3 মাইলেজ অফ এৰোপ্লেন ফ্ৰেন্ডছ আপোনালোকেতো নিশ্চয় জানেই যে আপোনাৰ গাড়ীখনে 1 কিলোমিটাৰ অতিক্ৰম কৰোঁতে কিমান তেল পৰিব কিন্তু কেতিয়াবা ভাবি চাইছেনে যে এখন এৰোপ্লেন যাবলৈ কিমান ফিউলৰ প্ৰয়োজন হয় যদি নাজানে তেনেহলে শুনক এখন বোয়িং 477 এৰোপ্লেনে 2.5 ঘণ্টা উৰিবলৈ প্ৰায় 1.5 লাখ লিটাৰ তেল খৰচ কৰে মানে এখন এৰোপ্লেনে 1 কিলোমিটাৰ যাবলৈ প্ৰায় 12 লিটাৰ তেল খৰচ কৰে ইমানো বেছি খৰচ নহয় কিন্তু নাম্বাৰ 2 দি ক্যাট উইথ টু ফেস আপোনালোকে স্ক্ৰিনত যিখন ফটো দেখিছে সেইখনৰ নাম হ'ল ভেনাছ ভেনাছ হ'ল এটা মেকুৰীৰ নাম যিটো মেকুৰীৰ গাত দুটা ৰং আছে সেইবাবে এই মেকুৰীটোক টু ফেস অফ ক্যাট বুলি কোৱা হয় সঁচাই আচৰিত নহয়নে আনহাতে এই মেকুৰীটো ফেমাছ হোৱাৰ এটা কাৰণ হ'ল পৃথিৱীত মাত্ৰ এইটোৱে একমাত্ৰ মেকুৰী যাৰ দুটা ৰং আছে এতিয়া হ'ল নাম্বাৰ 1 ফেক্টলৈ ফ্ৰেন্ডছ ইতিমধ্যে কৈছো যে আমাজনত যেতিয়া ভয়ংকৰ জুই লাগিছিল তেতিয়া সাউথ অষ্ট্ৰেলিয়াৰ থকা এখন পাৰ্কত বহুতো গৰম বাঢ়ি গৈছিল যাৰ ফলত তাত থকা উটসমূহে পানী বিচাৰি চহৰৰ ফালে ঢাপলি মেলিছিল যাৰ ফলত তাৰ চৰকাৰৰ আদেশ মতে 5000 উটক গুলিয়াই দিয়া হয় প্লেন আছিল প্ৰায় 10000 উটক গুলিওৱা সেই উটসমূহক মৰা হৈছিল কিয়নো সেই উটসমূহে পানী বিচাৰি তাত থকা এয়াৰ কণ্ডিচনৰ লগতে বহুতো ব্যয়বস্তু ক্ষতিসাধন কৰিছিল এতিয়া এমেজিং কথাটো শুনক সেই উটসমূহ অৰিজিনেল ভাৰতৰে আছিল 1940 দশকত অষ্ট্ৰেলিয়াই ভাৰতৰ পৰা প্ৰায় 10000 উটক ইম্পৰ্ট কৰিছিল যাৰ সংখ্যা আজি তাত প্ৰায় 5 মিলিয়নৰো অধিক তেনেহলে ফ্ৰেন্ডছ ইমানেই আপোনালোকে ইয়াৰ কোনটো পইণ্ট চাই ভাল পালে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ